তেওঁলোক যদি সঁচাকৈ যদি বাংলাদেশী হয় তালিটোৰ পৰা বান্ধি পঠিয়াই দিয়ক, ডিটেনশ্যন কেম্পত ৰাখি দিয়ক, ডিভোটাৰ্ছ কৰি দিয়ক, আমাক ক'বলগীয়া একো নাই। কিন্তু তেওঁলোকক আপোনাৰ হেৰিয়ৰ পৰা উৰিয়াম ঘাটৰ পৰা আনি পিনে তেওঁলোকক আপোনাৰ মৰিগাঁৱত সংস্থাপন কৰিবহি, আপোনাৰ গৰুখুটিৰ পৰা আনি পিনে তেওঁলোকক নগাঁৱত সংস্থাপন কৰিবহি, নগাঁৱৰ মানুহখিনিয়ে গৈ পিনে গোৱালপাৰাত বৰপেটাত সোমাবগৈ। এইটোতো মানে এটা চাইণ্টিফিক নহ'ল, বিজ্ঞানসন্মত নহ'ল, সুদূৰ প্ৰসাৰী নহ'ল মানে। গতিকে আমি বিচাৰিছোঁ যে এই অবৈধ মানুহখিনিক একেবাৰে চিনাক্ত কৰি ভাৰতবাহী কৰি দিয়ক, অসমবাহী নহয়, এইখিনি ভাৰতবাহী কৰি দিয়ক। আৰু ইয়াত কেতিয়াও কোনো কাৰণত কোনো পলিটিকেল পাৰ্টিৰ উদ্দেশ্য জড়িত হৈ থাকিব নালাগে। ইয়াত আপোনাৰ যদি তেওঁলোক যদি সঁচাকৈ অবৈধ হয়, না কংগ্ৰেছে তেওঁলোকক ছাপোৰ্ট কৰিব লাগে, না তেওঁলোকক বিজেপিয়ে ছাপোৰ্ট কৰিব লাগে, কোনো ছাপোৰ্ট কৰিব নালাগে। তেওঁলোকক ভাৰতবাহী কৰি দিব লাগে, কাৰণ এই মানুহখিনি আমাৰ কাউণ্টিঙত নপৰে। এতিয়া সেই পূৰ্ববংগীয় সন্দেহযুক্ত মুছলমান মানুহখিনিৰ কাৰণে অসমত থকা থলুৱা যিখিনি মুছলমান মানুহ, খিলঞ্জীয়া যিখিনি মুছলমান মানুহ, গৰীয়া মৰীয়া দেখিয়া জ্বলা ছৈয়দ চদুল্লা, সেই মানুহখিনিতো মানে পদে পদে বিপদত পৰিছে, হয় নে নহয়? এই অসমত থকা থলুৱা খিলঞ্জীয়া মুছলমান মানুহখিনি কিয় তেতিয়াহ'লে সেই তেওঁলোকে সেই আপোনাৰ সন্দেহযুক্ত মুছলমানৰ কাৰণে তেওঁলোকে সদায় মানে গাত মানে আপোনাৰ চেকা লৈ থাকিব? গতিকে আমি বিচাৰিছোঁ এওঁলোকক মানে ছাটাই কৰিবৰ কাৰণে দুটা কি বিশেষ পন্থা ল'ব লাগে। নাম্বাৰ 1 হ'ল খিলঞ্জীয়া মুছলমান ল'ব লাগে চিনাক্ত কৰিবৰ কাৰণে, আৰু এখন আপোনাৰ আমি যে মানে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী যে পঢ়িছিলোঁ যে স্ববৰ্ণ ব্যঞ্জন বৰ্ণ অ আ হছই দীৰ্ঘই বা ক খ গোটেইখন মাতিব লাগিব লাগে। যদি ক খ গ ঘ তাৰমানে একদম এণ্ডিঙলৈকে মাতিব নোৱাৰে বা ধৰিছোঁ স্ববৰ্ণ ব্যঞ্জন বৰ্ণ যদি লিখিব মাতিব নোৱাৰে, তাহলে গম পাব যে সিহঁতৰ আপোনাৰ সন্দেহ আছে, ডাইৰেক্ট ছাটাই আউট কৰি দিব লাগে। আৰু সেই মানুহখিনি কিন্তু থলুৱা খিলঞ্জীয়া মানুহখিনিক কিন্তু আপোনাৰ বদনাম কৰিছে। মই বিচাৰোঁ এই মানুহখিনিক যিমান পাৰে সোনকালে, টাইম ল'ব নালাগে, ইয়াত কোনো বেলেগৰ পুনৰ সংস্থাপনৰ কথা নাই। যদিহে তেওঁলোক যদি সন্দেহযুক্ত পূৰ্ববংগীয় বাংলাদেশী হয়, ছিংগল ছেকেণ্ড ৰ'ব নালাগে, ডাইৰেক্ট অসম নহয় ভাৰত আউট, আৰু পলিটিকেল এজেণ্ডা আপোনাৰ য'ত ত'ত কিন্তু সংস্থাপন কৰিলে নহ'ব।